মোৰ মাতটো শুনিছানে? পূজা কেনেকুৱা গ'ল? পূজা চাবলৈ গ'লা নে ঘৰতে থাকিলা? গ'লা? স্ক্ৰীনখন দেখিছা নহয় ন? এতিয়া হেডলাইন এটা লিখি লোৱাচোন। কমপ্লেক্স নম্বৰৰে হয় টপিকটো। কমপ্লেক্স কনজুগেট। কমপ্লেক্স conjugate of a complex number. এটা কমপ্লেক্স নাম্বাৰৰ কমপ্লেক্স কনজুগেটটো কি হয় আমি জানিব লাগিব। এনে কমপ্লেক্স নাম্বাৰ এটাৰ জেনেৰেল ফৰ্মটো কি হয় বাৰু? কমপ্লেক্স নাম্বাৰ এটাৰ জেনেৰেল ফৰ্মটো z ইকুৱেল টু x প্লাছ iy। এইটো সকলোৱে জানা। ইয়াতে যিটো ৰিয়েল পাৰ্টটো হৈছে x আৰু যিটো ইমাজিনেৰী পাৰ্ট এইটো হৈছে y। এডভান্স থকা কেইজনে কমপ্লেক্স কনজুগেট মানে কি জানা নেকি বাৰু? কেইজনৰ এডভান্স আছিলে? পোষ্ট অফ তাছনিম, ঠিক আছে মই কৈ দিছোঁ চোৱা। কমপ্লেক্স নাম্বাৰটো যদি z ইকুৱেল টু x প্লাছ iy হয় তেতিয়াহ'লে তাৰ যিটো কমপ্লেক্স কনজুগেট হ'ব, কমপ্লেক্স কনজুগেটটোত আমি কি কৰোঁ, কমপ্লেক্স নাম্বাৰটোৰ ওপৰত এডাল আঁচ টানো, বাৰ বুলি কোৱা হয়, z বাৰ। সেইটো এনেকৈ পঢ়িম z বাৰ, এনেকৈ পঢ়া হয় দেই। এতিয়া কমপ্লেক্স কনজুগেট মানে কি হয় জানিব লাগিব। যদি x প্লাছ iy এইটো কমপ্লেক্স নাম্বাৰ হয়, তাৰ কমপ্লেক্স কনজুগেটটো হ'ব x মাইনাছ iy। তেতিয়াহ'লে আমি z বাৰ ইকুৱেল টু কি লিখিব পাৰোঁ? z বাৰ ইকুৱেল টু লিখিব পাৰোঁ x মাইনাছ iy। কাউণ্টটো ভালকৈ যোৱা নাই নেকি? বাকীবোৰে শুনা পাইছে নাই নে? তেতিয়াহ'লে মই যদি এটা কমপ্লেক্স নাম্বাৰ তোমালোকক দিওঁ z ইকুৱেল টু 2 প্লাছ 4i, এই কমপ্লেক্স নাম্বাৰটোৰ কমপ্লেক্স কনজুগেটটো কি হ'ব?
minus 4i হয় না 2 minus কি লিখিব লাগিব আমি 4i লিখিব লাগিব এখানটা লিখিলো আসল তোমালোকে কি হলা জানাবা দেই এতিয়া এটা কোৱেশ্চন দিছো এটো কৰাচোন এটা কমপ্লেক্স নাম্বাৰ তোমালোকক দিয়া আছে কোৱেশ্চনটো এনেকুৱা ধৰণৰ z equal to 3 plus 2i দি থোৱা আছে তোমালোকে ফাইন্ড কৰিব লাগে z into z bar এটো কি হ'ব এটো কৰাচোন কৰি পেলাই কোৱা কি পাইছা z মানে যদি 3 plus 2i হয় z bar মানে কি হ'ব 3 minus 2i হ'ব এতিয়া তোমালোকে z into z bar কৰিলে কৰিছোৱা কি হ'লে a plus 13 ওলাইছে ন ঠিকে আছে কাৰেক্ট আছে গতিকে কমপ্লেক্স কনজুগেট মানে কি হয় বুজি পালা ভালকে একো কমপ্লিকেটেড বস্তু নহয় মানে জাস্ট তোমালোকে কি কৰিব লাগিব যেটো ইমাজিনাৰী পাৰ্ট আছে ইমাজিনাৰী পাৰ্টটোৰ আগত সাইনটো চেঞ্জ কৰিব লাগিব না তোমালোকক এনেকেও দিয়া থাকিব পাৰে কেতিয়াবা ধৰি লোৱা z equal to 3 minus 2i আছে তেতিয়া z bar কি হ'ব 3 প্লাস হৈ যাব মুঠতে সাইন জি থাকক ইমাজিনাৰী পাৰ্টটোৰ আগত মানে এটো ৰিয়েল পাৰ্ট ধৰি লোৱা x টো ৰিয়েল পাৰ্ট ইয়াত প্লাস iy থাকিব পাৰে নাইবা x ৰিয়েল পাৰ্ট মাইনাস iy থাকিব পাৰে কমপ্লেক্স নাম্বাৰ এনেকুৱা ধৰণৰ দুটা ফৰ্মত থাকিব পাৰে যদি প্লাস iy থাকে তেতিয়া হলে তাৰ কমপ্লেক্স কনজুগেটটো হ'ব x minus iy আৰু যদি x minus iy আছে তাৰ যেটো কমপ্লেক্স কনজুগেট হ'ব হেতু হ'ব x plus iy এনেকৈ কৰিলে বহুত সিম্পল হয় একেবাৰে এতিয়া এটা কোৱেশ্চন দেখা একেবাৰে সহজ কোৱেশ্চন হয় 2 into root over minus 9 into root over minus 16 is equal to option কেটা দিয়া আছে 24 second to দিয়া আছে minus 24 third to আছে 48 আৰু fourth to আছে minus 48 ইয়াৰ কোনটো হ'ব কৰাচোন হলে জনাবা minus 24 24 না minus 24 প্লাস হ'ব না মাইনাস হ'ব
sorry root over 16 to eto minus hobo theke এতিয়া কৰাচোন minus গোটেইকেইটা মানে 2 আছে into root over minus 9 এতিয়া minus 24 হ'ব এটো গম পাইছা কেলে হয় 2 আছে into root over minus 9 আছে into root over minus 16 আছে 2 লিখিলো into root over minus 10 মানে minus 9 মানে আমি কি লিখিব পাৰো 9 into I square আৰু root over minus 16 যে আছে হেতু মানে লিখিব পাৰো 16 into I square 2 আছে এগিৰাটো পারফেক্ট স্কয়ার হৈ গল পূৰ্ণ বৰ্গ 9 I square তাত স্কয়ার ৰুট আছে আমি হেতু কি পাম 3i পাম আকৌ এফালে 16 I square আছে তাৰ স্কয়ার ৰুট কৰিলে 4i পাম 2 into 3 into 4 এটো হবগে তোমাৰ 24 I into I আছে I square 24 I square মানে হবগে -24 গতিকে কারেক্ট অপশনটো হব B নেক্সট আৰু এটা কোৱেশ্চন 1 minus I whole cube divided by 1 minus I cube is equal to option কেটা দিয়া আছে I second to আছে minus I third to আছে -1 আৰু fourth to আছে -2 এই চাৰিটাৰ কোনটো হ'ব -2 বাকিবোৰে কি পাইছা -টো কোনে ক'লা বাকি কোনোবাই পাইছা নে
প্লাস 2 পাইছিলা নে মাইনাস 2 পাইছিলা মাইনাস 2 ন ঠিকে আছে বাকিবোৰে পালা নে বৈভৱ একদেৱী আদ্ৰিকা ওলালে নে কষ্টৰিকা বাৰু মই নেক্সট কুৱেশ্যন এটা দিছো দেই এইটো মই পাৰিলা বুলি ধৰি লৈছো ইমান টান কুৱেশ্যন নহয় নো নেক্সট কুৱেশ্যনটো চোৱা cos theta plus I sin theta whole square is equal to এই পাৰ্টটোত আছে cos 2 theta plus I sin 2 theta বি পাৰ্টত আছে sin 2 theta plus I cos 2 theta চি পাৰ্টত আছে cos 2 theta minus I sin 2 theta লাষ্টত আছে none of the above কৰাচোন আগৰ কুৱেশ্যনটো কাৰ ওলালে কষ্টফৰ ওলালে নে গৌৰাংগ উদ্দীপন ওলালে এইটো সলভ কৰা a plus b হোল স্কয়াৰ ফৰ্মুলাতে নিব লাগিব
এটো কাৰোবাৰ হল নেকি স্বপ্নিল আমনাৰ হল নে ট্ৰিগোনোমেট্ৰিক ফাংশন থকাটো মই কৰি দিম নে পাৰিলা কোনোবা পাৰিলা নে 1 মাৰ্কৰ কোৱেশ্চন হে কিটা হয় কিন্তু 3-4 মাৰ্কৰ কোৱেশ্চন নহয় কোনটো বি বি নহয় কৰি দিও ঠিক আছে cos theta plus I sin theta whole square আছে না cos theta plus I sin theta whole square আছে ইয়াত এতিয়া a plus b whole square ফৰ্মত জানাই আৰু কি হয় a cos theta ধৰিব পাৰা আৰু b কি হ'ব I sin theta এতিয়া হলে a plus b whole square ফৰ্মলে যদি নিয়া তেতিয়া তোমালোকে পাবা cos theta whole square তাৰ পাছতে 2 into a into b আহে ন a plus b whole square গতিকে 2 into cos theta into I sin theta আহিব plus I sin theta whole square first to cos theta whole square আছে হেতু আমি cos square theta বুলি লিখিব পাৰো তাৰ পাছতে আহিলে plus 2 into cos theta into sin theta into I আৰু শেষত কি আছে I sin theta whole square মানে I square into sin square theta cos square theta to তেনেকৈ থাকিব I square sin square theta to কি হ'বগে বাৰু সিম্পলিফাই কৰিলে minus sin square theta plus 2 cos theta sin theta এটো আছে 2 cos theta into sin theta into I ইয়াৰ কাৰণে তোমালোকে ফৰ্মুলা দুটামান জানিব লাগিব এই ফৰ্মুলা দুটা হৈছে sin 2 theta আৰু cos 2 theta sin 2 theta মানে কি হয় বাৰু এটো তোমালোকে ক্লাস 10 ত পাইছিলা ট্ৰিগোনোমেট্ৰি sin a plus b কাৰোবাৰ মনত আছে নাই sin a plus b যদি sin 2 theta হয় তেতিয়া কি হ'ব এটা অলপ প্ৰবলেম আছে মানে তোমালোকৰ বাৰু চাই লোৱা এইকেইটা কৰাৰ আগতে এই দুটা জনাৰ আগতে তোমালোকে sin a plus b আৰু cos a plus b জানিব লাগিব sin a plus b মানে আছিলে sin a into cos b
প্লাছ cos A ইনটু sin B এতিয়া sin A প্লাছ B মই যদি A ৰ ঠাইত থিতা বহুৱাই দিওঁ B ৰ ঠাইতো থিতা বহুৱাই দিওঁ এতিয়া এফালে কি হ'ব A ৰ ঠাইতো থিতা আহিব B ৰ ঠাইতো থিতা আহিব sin থিতা ইনটু cos থিতা প্লাছ cos থিতা ইনটু sin থিতা sin থিতা প্লাছ থিতা মানে কি হয় sin 2 থিতা নহ'ব জানো আৰু এফালে কি পাম sin থিতা ইনটু cos থিতা প্লাছ cos থিতা ইনটু sin থিতা মানে এটোক আমি sin থিতা ইনটু cos থিতা প্লাছ sin থিতা ইনটু cos থিতা বুলি লিখিব পাৰো এনেকুৱা পাৰ্ট যদি দুটা এড হৈ আছে তেতিয়া হলে আমি এটোকে 2 sin থিতা cos থিতা বুলি লিখিব পাৰিম মানে তোমালোকে এটা কথা গম পালা যে sin 2 থিতা মানে হৈছে 2 sin থিতা cos থিতা এই পাৰ্টটো কৰি লোৱাচোন এইখিনি কৰি লোৱা নেক্সট মই cos A plus B টো দেখাই দিম এইবোৰ ফৰ্মুলা মুখতে থাকিব লাগিব খালি এবাৰ ইজি ফৰ্মুলা হয় যিকোনো কোৱেশ্চনতে দৰকাৰ হ'ব তোমালোকক নেক্সট কছৰটো দেখুৱাইছো দেই মই কছৰটো চাই লোৱা যেতিয়া cos A plus B থাকে তেতিয়া ৰাইট হেণ্ড সাইডত হয় cos A into cos B মাইনাস sin আহে sin A into sin B এতিয়া মই যদি cos A plus B ৰ ঠাইত মানে A আৰু B ৰ ঠাইত দুইটাৰ ঠাইতে যদি থিতা আৰু থিতা বহুৱাও তেতিয়া ৰাইট হেণ্ড সাইডে কি আহিব cos থিতা into cos থিতা minus sin থিতা into sin থিতা cos থিতা plus থিতা মানে জানাই 2 থিতা হয় গতিকে cos 2 থিতা ইকুৱেল টু কি পাইছো cos থিতা into cos থিতা মানে cos স্কয়াৰ থিতা লিখিব পাৰো মাইনাস sin আছে sin থিতা into sin থিতা মানে sin স্কয়াৰ থিতা লিখিব পাৰো এতিয়া এই কেইটা ভ্যালু লৈ পেলাই আমি আকৌ কোৱেশ্চনটোলৈ যাব লাগিব sin 2 থিতাৰ ভ্যালু আৰু cos 2 থিতাৰ ভ্যালু একেটা যদি এপ্লাই কৰি চাও তাত তেতিয়া হলে আমি অপচন কোনটো পাম কাৰেক্ট অপচন কোনটো এ এটা আছিল কি এটা আছিল cos 2 থিতা প্লাস I sin 2 থিতা ঠিকই কৈছা গতিকে কাৰেক্ট অপচন হ'ব এ এই ফৰ্মুলাখিনি খালি মনত ৰাখিব লাগিব দেই ত্ৰিকোণমিতিৰ ফৰ্মুলা এটা দুটা নাই বহুত আছে এইখিনি নাজানিলে তোমালোকৰ প্ৰব্লেম হ'ব এটো বুজি পালা এতিয়া cos স্কয়াৰ থিতা মাইনাস sin স্কয়াৰ থিতা মানে ইয়াত লিখিব পাৰো cos 2 থিতা প্লাস 2 cos থিতা sin থিতা মানে লিখিব পাৰো sin 2 থিতা কিন্তু ইয়াতে লগত i এটা মাল্টিপ্লাই হৈ আছে ইনটু i থাকিব গতিকে এইটোৱে হৈছে অপচন নম্বৰ A2 বাৰু এটা মই কোৱেশ্চন হলো তোমালোকক এতিয়া
এটো মই হল বুলি ধৰিছো যদি নাই হোৱা তেতিয়া স্ক্ৰিনশ্বট মাৰি লোৱা নেক্সট কোৱেশ্চনটো এনেকুৱা ধৰণৰ quadratic equationৰ জেনাৰেল ফৰ্মটো তোমালোকে সকলোৱে জানা ax square plus bx plus c equal to 0 দ্বিঘাত সমীকৰণৰ আদৰ্শ আৰ্হি এটো সকলোৱে জানা যদি এই দ্বিঘাত সমীকৰণটোৰ কাৰণে বা quadratic equationটোৰ কাৰণে ৰুট কেইটাৰ এটা আলফা হয় আনটো বিটা হয় তেতিয়া হলে আমি আলফা প্লাস বিটা ইকুৱেল টু কি পাম মূল কেইটাৰ যোগফল sum of the roots কি হ'ব minus b by a আৰু alpha into beta equal to কি c by এটো সকলোৱে জানা 10ত পাইছিলা তোমালোকে ইয়াৰ লগতে ৰিলেটেড এটা কোৱেশ্চন তোমালোকক কোৱেশ্চনটো এনেকে দিয়া আছে if alpha and beta are the roots of 4x square plus 3x plus 7 equal to 0 then the value of 1 by alpha plus 1 by beta is option A to dia ase 4 by 7 option B ase minus 3 by 7 option C ase 3 by 7 আৰু option D ase minus 3 by 4 এতিয়া এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটোত আমি ABC কেটা কি পাম বাৰু A কি হ'ব B কি হ'ব আৰু C কি হ'ব আদৰ্শ আৰ্হিটোৰ লগত যদি তুলনা কৰো বা যেটো জেনাৰেল ফৰ্ম আছিলে quadratic equationৰ হেতুৰ ইকুৱেশনটোৰ লগত যদি আমাক কোৱেশ্চনটোত দিয়া ইকুৱেশনটো কম্পেয়াৰ কৰো তেতিয়া হলে A B C কি পাম A হ'ব 4 B হ'ব 3 আৰু C হ'ব 7 এটো সকলোৱে জানা এতিয়া আলফা প্লাস বিটা উলিওৱা তোমালোকে আৰু আলফা ইনটু বিটা উলিওৱাছো এটো উলিয়াব পাৰিবা আলফা প্লাস বিটা কি পাইছা আলফা প্লাস বিটা ইকুৱেল টু মাইনাস 3 by 4 পাইছা চাগে আৰু আলফা ইনটু বিটা পাইছা 7 by 4
নেক্সট এতিয়া আমাক কুৱেশ্যনটোত সুধিছে 1/α + 1/β = কি হ'ব এইটো উলিয়াব পাৰিছা নেকি হ'ব -3/3 -3/7 ঠিকে আছে কাৰেক্ট হৈছে মই কৰি দিছোঁ চাই লোৱা আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা সকলো এনে উলিয়াব পাৰিলা এটা -3/4 ওলাইছে আৰু এটা 7/4 ওলাইছে এতিয়া আমাক কুৱেশ্যনটোত যিটো দিয়া আছে আমি সেইটো লিখিম কুৱেশ্যনটোত আমাক দিছে যে আমি উলিয়াব লাগে 1/α + 1/β ইয়াতে যদি আমি LCM লওঁ লঘিষ্ঠ সাধাৰণ গুণিতক লওঁ তেতিয়া তলত পাম আমি আলফা বিটা আৰু ইয়াত 1/α থকাৰ কাৰণে ওপৰত আহিব বিটা আৰু ইয়াত 1/β থকাৰ কাৰণে ওপৰত আহিব আলফা মানে আমি আলফা প্লাছ বিটাৰ ভেলু বহুৱাব লাগিব ইয়াত আৰু আলফা বিটাৰ ভেলু বহুৱাব লাগিব আলফা প্লাছ বিটা মানে আমি অলপ আগতে কি পালো আলফা প্লাছ বিটা মানে পাইছো -3/4 লিখিলো আৰু আলফা ইনটু বিটা মানে কি পাইছো 7/4 এটা সিম্পলিফাই কৰিলে হ'ল -3/4 আছে ইনটু 4/7 হ'ব 4 কেনসেল যাব আমি পামগে -3/7 গতিকে আমাৰ কাৰেক্ট এনসাৰটো হ'ব বি নেক্সট এটা কুৱেশ্যন কৰা কুৱেশ্যনটো হৈছে the values of k for which the quadratic equation kx square plus 1 equal to kx plus 3x minus 11x square has real and equal roots. R option কেইটা দিয়া আছে অপশন দিয়া নাথাকিলেও তোমালোকে এনে উলিয়াব পাৰিবা বাৰু -11, -3 দিয়া আছে সেকেন্ড অপশন দিয়া আছে 5, 7 থাৰ্ড অপশন দিয়া আছে 5, -7 আৰু ফোৰ্থ অপশন দিয়া আছে none of the above যেটো ইকুৱেশ্যন তোমালোকক দিয়া আছে মই ফাৰ্স্ট অকন অকমান কৈ দিছো kx square plus 1 equal to kx plus 3x minus 11x square এটো স্ট্যান্ডার্ড ফর্ম টু লৈ আনিব লাগিব স্ট্যান্ডার্ড ফর্ম টু লৈ আনিবলৈ হলে রাইট হ্যান্ড সাইডে কি থাকিব লাগিব 0 থাকিব লাগিব আৰু x square থকা দুটা পাৰ্ট আছে তোমালোকে যদি চোৱা ইফালে kx square দেখা পাইছা
ৰাইট হেণ্ড সাইডত আকৌ -11x² আছে গতিকে kx স্কয়াৰৰ ওচৰলে আমি কি আনিম 11x² টো লৈ আহিম ৰাইটৰ পৰা লেফটলৈ আহিলে হেতু প্লাস হৈ যাব নেক্সট kx আছে ৰাইট হেণ্ড সাইডত আৰু 3+3x আছে k মানে +kx + 3x লেফট হেণ্ড সাইডলৈ যেতিয়া আহিব -kx -3x হ'ব আৰু +1 টো লেফট হেণ্ড সাইডতে আছিল হেতু কাৰণে একো প্ৰবলেম নাই ৰাইট হেণ্ড সাইডত 0 থাকিব তেতিয়া হলে x² টো যদি কমন লও তেতিয়া k + 11 পাম -kx -3x আছে তাত আমি মাইনাস এটা কমন লৈছো আৰু x এটা কমন লব পাৰো তেতিয়া হলে k + 3 থাকিব আৰু +1 টো আছে এতিয়া ইয়াতে abc কি হ'ব বাৰু স্ট্যান্ডার্ড ফর্মটোৰ লগত যদি কম্পেয়াৰ কৰো a কি হ'ব b কি হ'ব c কি হ'ব -k + 3 খালি মাইনাস এটো ব্র্যাকেট দিব লাগিব এটো মনত ৰাখিবা আৰু লাষ্টত c টো কি হ'ব 1 হ'ব আৰু এতিয়া কোৱেশ্চনটোত ভালকৈ চোৱা এবাৰ কোৱেশ্চনটো তোমালোকক কৈছে যে ৰিয়েল এণ্ড ইকুৱেল ৰুট থাকিব লাগে ৰিয়েল এণ্ড ইকুৱেল ৰুট যদি থাকিব লাগে তেতিয়াহলে এটা কন্ডিশন আছিল ন যেটো তোমালোকে ক্লাস 10 ত পাইছিলা সমান মূল থাকিবলৈ হলে কি হ'ব লাগে কন্ডিশনটো b² - 4ac = 0 গতিকে কন্ডিশনটো লিখি লবা এনেকৈ লিখিবা মই ইয়াতে লিখি দিছো মানে ইয়াৰ পাছৰ স্টেপটো দেই ইয়াৰ পাছৰ স্টেপটো মই এখিনতে লিখি দিছো since the এটা problem হৈছে equation has equal roots hence b² - 4ac = 0 তাৰ পাছত ইয়াত থকা ভ্যালু কেটা পুট কৰিব লাগিব কৰাচোন কৰি পেলাই কি পোৱা চোৱা এটা কোৱাড্ৰেটিক ইকুৱেচনে ওলাবগে আকৌ a² + 2k + 53 ওলাইছে মই কৰিছোৱা নাই বাৰু দেই গতিকে এনসাৰটো ময়ো নাজানো কোৱাড্ৰেটিক ইকুৱেচনটো কি ওলালে no +2 52 a² + 2k + 35 2k + 35 -35 হলে তোমাৰ হেৰি হ'ব মিডল টার্মটো ব্রেক কৰিলে -7 + 5 নহয় সৰি +7 - 5 আহিব চাগে
মাজৰ পাৰ্টটো মিডল টাৰ্ম যদি ব্ৰেক কৰোঁ এতিয়া এনচাৰটো কি ওলাবগে 5 7 আছে 5 - 7 আছে -11 -3 টো নহয় বাৰু 5 - 7 হ'ব নেকি এটা 5 ওলাইছে এটা -7 ওলাইছে ন -7 - 5 ওলালে 7 - 5 নে এটা 5 ওলাইছে এটা -7 ওলাইছে ন ঠিকে আছে তেতিয়া নেক্সট এটা কুৱেশ্যন কৰাইছো দেই এইটো by using factorization solve কৰিব লাগে solve using factorization factorization মানে ultimately তোমালোকে কি কৰিব লাগিব মধ্যপদ বিভাজন কৰিব লাগিব যেটো তোমালোকে এতিয়া অলপ আগতে কৰিছিলা এনেকুৱা ধৰণৰ খালি ইয়াতে i পাৰ্টটো থাকিব কোৱেশ্যনটো দেখিলে গম পাবা তোমালোকৰ কোৱেশ্যনটো আছে এনেকে x স্কয়াৰ minus 5ix minus 6 equal to 0 কোৱেশ্যনটো এনেকে আছে এতিয়া এনেকৈ থাকিলে তোমালোকে কি কৰিব লাগিব চাবা by using factorization বুলি যদি দিয়ে তেতিয়া তোমালোকে x স্কয়াৰটো লিখিলা minus 5ix এটো লিখিলা এতিয়া minus 6 যে আছে এটো তোমালোকে plus 6 into I square বুলি যদি লিখা ভুল হ'ব নেকি লিখিব পাৰো ন তেনেকে প্ৰবলেমটো নাই ইকুৱেল টু 0 দিলো এতিয়া তোমালোকে মধ্যপদ বিভাজন কৰিলে কি পাবা বাৰু নাম্বাৰ কেটা কি পাবা 3i আৰু 2i গতিকে আমি লিখিব পাৰো x স্কয়াৰ minus 3i x টো আছে ন 3ix লিখিব লাগিব minus 2ix plus 6i square equal to 0 এতিয়া ফাৰ্স্ট দুটাৰ পৰা এই দুটাৰ পৰা আমি x কমন লব পাৰো x কমন ললে থাকিব আমাৰ x minus 3i আৰু minus 2ix plus 6i square তাৰ পৰা আমি minus 2i কমন লব পাৰো এতিয়া x থাকিব ইয়াত আৰু ইয়াত থাকিব minus 3i equal to 0 আমি কি পাম x minus 3i দুইটা পাৰ্টতে আছে আমি কমন ললো x minus 2i পালো equal to 0 so x ৰ ভ্যালু ওলাব এটা 3i আৰু এটা x ৰ ভ্যালু ওলাব 2i ঠিক এটোৰ নিচিনাকৈ এটা কোৱেশ্যন কৰিব লাগে সেই কোৱেশ্যনটো হৈছে x স্কয়াৰ plus 10ix minus 21 equal to 0 এটো কৰি চোৱাচোন by using factorization হয়
স্ক্ৰিন দেখা নাই নেকি স্ক্ৰিনখন ওলাইছে না x equal to -3i আৰু কি ওলালে -7 আৰু এটা কৰা 6x square minus 17ix minus 12 equal to 0 6x square minus 17ix minus 12 equal to 0 নেটটো আজি মোৰো প্ৰব্লেম আছে একচুয়ালি তোমাৰ ৱাইফাই কানেকশন আজি নাই বিএসএনএল ৰ কানেকশনটো বন্ধ হৈ আছে মই মোবাইলৰ নেটৱৰ্কত কৰি আছো সেইটো কাৰণে অলপ হেৰি হ'ব পাৰে বাফাৰিং কৰিব পাৰে হেৰি কি ওলাইছে মধ্যপদ বিভাজন কৰোতে বা মিডল টাৰ্ম ব্ৰেক কৰোতে নাম্বাৰ কেইটা কি ওলালে 9 ওলাইছে আৰু ঠিকে আছে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে পাৰিবা মানে প্ৰব্লেম নাই এতিয়া আজি আকৌ তোমালোকে ৰেফাৰেন্স লৈছা নাই মেথছৰ ৰেফাৰেন্স বুক লৈছা নেকি নাই লোৱা ন এতিয়া টেক্সট বুকৰ এইটো চেপ্টাৰটো হৈ গ'ল ৰেফাৰেন্সৰ মই কেইটামান কোৱেশ্চন এক্সামত দিয়া কোৱেশ্চন এতিয়া কোনটো আছিলে মোৰ হাতত নাই পেপাৰখন এইটো মই দেখিলেহে হ'ব এতিয়া দেখা নাই নহয় বস্তুটো এনেকৈ ক'ব নোৱাৰিম মই কাম এটা কৰিম নেক্সট ক্লাছ যেতিয়া হ'ব ক্লাছত সলভ কৰি দিম বুজিছা নহ'লে ইয়াত কৰিলে বুজি নাপাবা ভালকৈ মডাৰ্ণ বেছি আছে ন পৰীক্ষিতৰ ঠিকে আছে মই হেৰি কৰিম বাৰু মই ৰেফাৰেন্সৰ কিছুমান কুৱেশ্যন ভালকৈ লিখি পেলাই তোমালোকক কৰিবলৈ দি দিম তোমালোকে সেইখিনি ট্ৰাই কৰিবা ঘৰতে বাকী বহুত বেছি বাহিৰৰ কুৱেশ্যনো কৰিব নালাগে টেক্সট বুকৰ কুৱেশ্যনে থাকিব এনেও পৰীক্ষা টেক্সট বুকৰখিনি ভালকৈ কৰিব পাৰিলেও বহুত মিছলেনিয়াছখিনি খালি চাবা নিজে NCERT-ৰ
মানে তোমাৰ এক্সাৰসাইজৰ উপৰিও লাষ্টৰ ফালে কেইটামান কোৱেশ্চন থাকে মিসেলেনিয়াস কোৱেশ্চন বুলি এখিনি অলপ কমপ্লিকেটেড হয় এখিনি কোৱেশ্চন কৰিবলৈ ট্ৰাই কৰিবা কনসেপ্ট একেখিনিয়ে দৰকাৰ হয় খালি অকমান এডভান্স লেভেলৰ থাকে এটা কোৱেশ্চন এখিনি ট্ৰাই কৰিবাচোন টেক্সট বুকটো সবৰে আছে ন ঠিকে নেক্সট অফলাইন ক্লাছত হ'ব কাইলে এতিয়া হয় না নহয় জনাম বাৰু যদি নহয় তেতিয়া আমি অনলাইন কৰিম আৰু পেপাৰবোৰ মই চোৱা নাই পেপাৰবোৰ তোমালোককে চাবলৈ দিম তোমালোকে হাজু হৈ আহিবা খালি এই কোৱেশ্চনটো কৰাই ল'ম পেপাৰ চেক কৰিবলৈ লোৱাৰ আগত যেটো কোৱেশ্চনত প্ৰবলেম আছে সেই কোৱেশ্চনটো কৰাই ল'ম কৰোৱাৰ পাছত তোমালোকে ইজনে সিজনৰ কপি চেক কৰিব লাগিব মাৰ্কছ দিব লাগিব এতিয়া আজি ঠিক আছে থাকক মই কোৱেশ্চনখিনি তোমালোকক ইভিনিং 6-7টা বজাৰ ভিতৰত মই দি দিম যিমানখিনি পাৰো ঠিক আছে তেতিয়া আজি থাকক তোমালোকে লিড কৰিব পাৰা